বহুত দিনৰ মূৰত ঘৰত গাখীৰকণ হৈছে দেই। কেকেৰি, ঐ কেকেৰি, এইফালে আহাচোন। এই মানুহটোৱে বাহিৰৰ পৰা কিনো কৰিবলৈ তেতফালে চিঞৰি থাকে। গৈছো ৰ'ব। কি হ'লনো, কি কৰিবলৈ চিঞৰি আছিলে? আমাৰ গৰুজনী জগিলে কেকেৰি। হে, গৰু জগিলে? গৰুজনী ক'ত আছে? মতা পোৱালি নে মাইকী পোৱালি দিলে? শকত নে ক্ষীণ? কেনেকুৱা ৰংটো? হেৰা, তোমাৰ সেইটো নিয়ম আজিও নগ'লে ন? 3-4টা প্ৰশ্ন একেলগতে কৰা। মোৰ এইটো অভ্যাসে হৈ গ'ল। এতিয়া উত্তৰকেইটা দি যাওক। ক'ত আছে গৰুজনী? পোৱালি কি দিলে? মতা নে মাইকী? গৰুজনী আমাৰ পুৰণি বাৰীখনতে আছে। মতা নে মাইকী মই নাচালো নহয় পোৱালিটো। এই আধা ওলাওঁতে গুচি আহিলো। কি মানুহ? পোৱালিটো মতা নে মাইকী চাই নাহিলে আৰু তেনেকৈ এৰি থৈ আহিব লাগে নে গৰুজনী? মতা পোৱালি নে মাইকী পোৱালি চাবলৈ মোক কি দৰকাৰ? বছ গৰু জগিলে ফূৰ্তিতে তোমাক ক'বলৈ গুচি আহিলো। হ'লেও পোৱালিটো অকণমান চাই মেলি চাফ চিকুণ কৰি থৈ আহিব লাগিছিলে। তুমিয়ে যোৱাচোন কেকেৰি। হ'ব দিয়ক, ময়ে যাওঁ। কেকেৰি, ফেহু খীৰাবলৈ মগ এটা লৈ যোৱা। মই ফেহু চেহু খীৰাব নোৱাৰো দেই। আপুনি লৈ আহক, আপুনি খীৰাব। ময়ো নোৱাৰো, মোৰ অভ্যাসে নাই গাখীৰ খীৰোৱা। নোৱাৰে যদি দেউতাক মাতি আনকগৈ, দেউতাই খীৰাই দিব। দাইটিহঁতৰ ঘৰলৈ গৈছিলে দেউতা। দেউতাই খীৰাব। দেউতাই ফেহু খীৰোৱা কথা কৈ থাকে নহয়। পাপা, মা ক'লে গৈছে? মায়ে গৰুজনী চাবলৈ গৈছে। আমি এফালে যাওঁ আহ। ক'লে যোৱা পাপা? খোজকাঢ়ি যাবা নে কি? ককাহঁতৰ ঘৰলৈহে যাওঁ, লোৱা আহ। এইকণ খোজকাঢ়ি নগৈ কি গাড়ীত যাম নেকি? ককাহঁতৰ ঘৰলৈ যোৱা, ব'লা। আহ, ককাহঁতৰ ঘৰলৈ কেলে আহিছো গম পাইছ না ল'ৰা? নাই পোৱা, তুমি কোৱাই নাইচোন। আমাৰ গৰুজনী যে তোৰ ককাই কিনি দিছিলে, গৰুজনী জগিলে নহয়। ককাক মাতিবলৈ আহিছো ফেহু খীৰাবলৈ। হে পাপা, মোৰ গৰুজনীয়ে পোৱালি দিলে? পোৱালি দিলে। মায়ে পোৱালিটো চাবলৈ গৈছে। আমি ককাক সোনকালে মাতি আনোগে আহ। পাপা ব'লা। আজি ফেহু খাম। বিয়ৈ, মোক ছোৱালী এজনী লাগিছিলে। ছোৱালী এজনী বিচাৰি দিবচোন, পামনে বাৰু? হে বিয়ৈ, কি ছোৱালী লাগে? কেলে লাগে ছোৱালী? যিকোনো জাতি ছোৱালী হ'লেই হ'ল। বিয়ৈ, বিয়া পাতিবলৈ লাগে। অকলে অকলে কিমান থাকিব? বিয়া পাতি এমাহে থাকিবলৈ পালো কেকেৰিৰ লগত। আইও, কি কথা চিন্তা কৰিছে বিয়ৈ? তেতিয়া বিয়া কথা ভাবিবলৈ লাগিছিলে। এতিয়া ছোৱালী ক'ত পাব এই বয়সত? দেউতা, আপুনি ইয়াত কি কৰিছে? ঘৰলৈ বলকচোন। আমাৰ গৰুজনী জগিলে নহয়, ফেহু খীৰাবলৈ লাগে। হে, গৰু জগিলে জোৱাই? ব'ল ফেহু খীৰাই খাওঁগৈ। বিয়ৈ, যাওঁ দেই। ভাটিবেলাকে আহিম আপোনাৰ ওচৰলৈ। ফেহু খীৰাবগে লাগে নহয়। ফেহু বুলি ক'লে মই ৰৈয়ে থাকিব নোৱাৰো। ঠিক আছে বিয়ৈ, যাওক। বাবুলাল, মোক ফেহু খাবলৈ নামাতা নি? যাব আকৌ ককা। দাইটি অকমান পাছত যাব। হ'ব, গৈ আছো, তহঁত যা। দেউতা আহক। বৈ। মোৰ আকৌ কেতেকীজনীলেহে মনত পৰিছে। জোৱাই, গৰুজনী ক'ত আছে? আমাৰ পুৰণা বাৰীখন যে দেউতা, সেই তাতে আছে। হয় নেকি? আহি যাওঁ, ডাইৰেক্ট তালৈকে যাওঁ। তালৈকে যাওঁ ব'লক। মেমেৰাকাই নেকি? ৰ'বচোন। জোৱাই, তহঁতে কথা পাতি মেলি মই যাওঁ। মোৰ পেটৰ পেলুৱে ফেহু কথা গম পালে নহয়, গোৰ মাৰি থাকে পাকস্থলীত। এগোৰ মাৰিলেই। আইও, এইজনৰ পেটৰ পেলুও কম নহয়। ককাই ফেহু কথা কৈ থৈ গ'ল যে মেমেৰাকাই। আপোনালোকৰ কিবা গৰু ছাগলী জগিলে নেকি? আমাৰ আজি গৰুজনী জগিলে নহয়, ব'লা যাওঁ। গৰু জগিলে যদি এতিয়া আপোনালোক ক'ৰ পৰা আহিলেগে? দেউতাক ফেহু খীৰাবলৈ মাতি আনিলোগে। দাইটিহঁতৰ ঘৰত বহি আছিলেগে। যোৱা সময়ত মোক মাত এষাৰ লগাই থৈ নগ'ল। পতাপত গুচি গ'লো। এতিয়া যাওঁ ব'লা। ব'লক। এই মানুহটো ক'বালৈ গ'লে মানে লাগি থাকে। ইমান দেৰি কিনো কৰি আছেগে দেউতাক মাতিবলৈ গৈ? ছোৱালী, তই ঘাই বাৰীখনৰ পৰা মানে গৰুজনী ইয়ালৈ লৈ আহিলি। মই তালৈ গৈ পেলাই এনেই বিচাৰি ফুৰিছোগে তোক। ইমান দেৰি কৰিছেগে আপোনালোকে, অহাই নাই। সেইকাৰণে মই লৈ আহিলো গৰুজনী ইয়ালৈকে। হ'ব, পোৱালিটো এৰি দে এতিয়া গাখীৰ খাবলৈ। মই খীৰাই লওঁ। যা গাখীৰ খাগে যা। মগটো দে। ভৰি বান্ধি ল'বনে দেউতা? গৰু ভৰি বান্ধিব কৰিব দৰকাৰ নাই দে। আগতে বাঘ হাতী গাখীৰ ৰছী নলগোৱাকেই খীৰাইছিলোঁ। নবন্ধাকৈ পাৰিব যদি খীৰাওক দেউতা। নতুন গৰু দেখি বান্ধিবলৈ কৈছিলো। নালাগে, ভৰি চৰি বান্ধিবলৈ। তই পোৱালিটো ধৰগে যা। হ'লনে বোপাই? ফেহু সৰহকৈ দিবি দেই। মোক পেলুৱে গোৰ মাৰি আছে। অলপ সৰহকৈ খাব লাগিব। আইঅ ৰামচন্দ্ৰ, 14 গোষ্ঠী বিয়া দেখি গ'লো। দাঁত দুপাৰি গ'লে নেকি, হলকি গ'ল হপায়। দেউতা বেছিকৈ দুখ পালে নেকি? মই আপোনাক কৈছিলো না ভৰিকেইটা বান্ধি ল'বলৈ। এইজনী বৰ দাংকাচি গৰু। ছোৱালী দাংকাচি মানে মতা দাংকাচি। বৰ বেয়াকৈ দিলে। উঠিবলৈ মন যোৱা নাই। তুমি মানে গৰুজনী ইয়ালৈ লৈ আহিলেগে? আমি তাত গৈ বিচাৰি ফুৰিছোগে। দেউতা, আপোনাৰ কি হ'ল? গৰুৱে লঠিয়ালে। জোৱাই, মগজু হিলি গ'ল। লাঠ মাৰিলে? কেনেকৈ মাৰিলে লাঠ? কেনেকৈ মাৰিছিলে মই তোক কেনেকৈ ক'ম? তই এবাৰ খীৰাই চাচোন গৰুজনী, আকৌ মাৰিব নহয়, তেতিয়া গম পাবি কেনেকৈ মাৰিছিলে। আপুনি পৰিয়ে আছে যে ককা, উঠক আকৌ। নোৱাৰো বাবুলাল, মূৰটো ঘূৰাই আছে। আৰু ফেহু খাবনে ককা? নাখাওঁ। আজিৰ পৰা খাবলৈ মন গ'লেও নাখাওঁ। পেটটো বান্ধি থ'ম। কোনোবাই খাবলৈ দিলেহে খাম। কথা এটা কওঁ, বেয়া পাব নি দেউতা? নাপাওঁ। জোৱাই ক। আপুনি অকমান বেছি উস্তাদি মাৰে দেউতা, সেইকাৰণে আপোনাৰ এনেকুৱা গতি হয়।
গৰুজনী ভৰি বান্ধিলোহেঁতেন আপোনাৰ এনেকুৱা গতি হ'বলৈ নাপায় নহয়। এবাৰ বাঘৰ গাখীৰ খীৰাবলৈ গৈ আঁচু খাইছিলে যে মনত আছে নাই? আছে অ জোৱাই, কেলে মনত নাথাকিব। হেৰি শুনিছেনে? দেউতাক উঠাই দিয়ক আকৌ। বাহুবলী অকণমান ধৰি দিয়াহিচোন। নালাগে ছোৱালী, মই নিজে উঠিব পাৰিম নহয়, অকণমান পাছত উঠিম ৰ। উঠি দিয়ক আকৌ, বিচনাত শুই দিবগে ব'লক অকণমান। বিয়ৈ কি হ'ল আপোনাৰ? মাটিত শুই আছে, প্ৰেছাৰে ধৰিলে নি? নাই অ বিয়ৈ, প্ৰেছাৰে ধৰা নাই, মোৰ প্ৰেছাৰে নাই, নৰ্মেল আছে। গৰুৱে লঠিয়ালে ফেহু খীৰাব লওঁতে। গৰুৱে পেলালে? দিয়ক মই খীৰাম ফেহু। নালাগে অ বিয়ৈ, ময়ে সাৰি গৈছো। আপোনাক মাৰিব হ'লে আপুনি বেছি দুখ পাব। দিয়ক মই পাৰিম, মোক একো নকৰে। ময়ো আগতে বহুত গাখীৰ খীৰাইছিলোঁ। এইটো লওক, পাৰে যদি খীৰাওক। গাইটি আপুনি পাৰিব জানো? চাওঁ ৰ। ঐ ৰৈ দে ভালকে, নহ'লে হাকুটি মাৰি দিম। হাগি হাগি মাৰৰ বাপেৰৰ বিয়া দেখি যাবি। আপোনাক খীৰাব দিছেচোন বিয়ৈ। কৈছো নহয় বিয়ৈ, আগতে মই বহুত গাখীৰ খীৰাই থৈছো। এনেকে মোৰ হাকুটিডাল দেখিলে গৰুজনীয়ে ধুনীয়াকে ৰৈ থাকে। ককা সৰহকে খীৰাব দেই ফেহু। বাবুলাল, যিমান ওলাই সিমান খীৰাই দিম। তোমালোকে চুঙা কাটাগে যোৱা ফেহু বনাবলে। বাবুলাল, তোমালোক যোৱা চুঙা কাটাগৈ। যাওঁ ৰ'ব ককা, গৰু পোৱালিটো অকণমান মৰম কৰি লৈছো। ইমান মৰম কৰিব নালাগে, যোৱা। তোমাক গৰু পোৱালিটোৱে সোণহাগি নোখোৱাই। হ'ব ককা, যাওঁ ৰ'ব। কিমান দেৰি লাগিছেনো চুঙাকেইটা কাটিবলে? ল'ৰা ব'ল, আমিকেইটা চুঙা কাটি আনোগে। বাহুবলী তুমিও ব'লা। তেন্তে ৰাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো টিপি দিব।